শেষ কৰি দিছে মানে ইহঁতে মোক এটা কাম চিনচিয়াৰলি কৰিব নোৱাৰে স্যাৰ 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 এখন সৰি স্যাৰ জানো আজি কি এটা খেলি মেলি হৈ আছে Shut up! Just shut up! তৰামাই কি হৈছেনো একো হোৱা নাই তেতিয়াহ'লে ছেটআপটো কিয় কৈ গেল আইঐ খালি তই মোক খালি ঐ ল'ৰা তেল ফাটিছে তোৰ হা তেল ফাটিছে কুকুৰ তই মোক পেলালি কিয় হা মই পেলাইছিলো তুমি নিজে পইচা মনে কৰিলি যা একচুৱেলি তোমাৰ গাত হাদি চাদি আছে নাই মনে কৰিলি যা য'তে ধৰিছে তুমি থুপুচ থুপুচকে পইচা থুপুচ যেনি এজনী কাটপকে দিম একদম কুকুৰ এই হাৰ্ডি নাথাকিলে মানুহ বোলে জীয়াই থাকিব পাৰে মোৰ যদি হাৰ্ডিডাল ভাগিলে হয় কি কৰিলি হয় বেলেগ হাদি আনি লগাই দিছো বেলেগ হাৰ্ডি মোৰ দোকানত মুৰ্গী হাদি কিমান আছে তাৰ আনি এপিচ লগাই দিম এইটো মানে একদম মৰম কৰোতে কৰোতে তেল ফাটিছে এইটোৰ লগত কোনোবাই কথা পাতে নেকি মই ক'লে যোৱা আকৌ পেলালে এইটো মাৰিয়ে পেলাও নে কিয় ঐ কুকুৰ আহিবি একদম আইও এই চব মানে বৈষ্ণৱ আছে ভিতৰত আছে মই অকমান লগ কৰিম নাই এতিয়া যাব নোৱাৰে আৰে যাম আৰু আহিম জাষ্ট কথা এটা পাতি আহিম কি কথা আছে আপোনাৰ বসুমতাৰী ছাৰৰ লগত বৈষ্ণৱতাৰী তাৰ পৰা কিবা পইচা এটা ল'ব লগীয়া আছে বসুমতাৰী ছাৰে তাৰমানে আপোনাৰ পৰা পইচা ধাৰে লৈছে সেইবিলাক বেলেগ কথা হয় মই যাম আৰু আহিম যাব নোৱাৰে আৰে তই মোক বাধা দিবৰ কাৰণে তই কোন আৰে এইখন মেইন দুৱাৰ হয় এই মেইন দুৱাৰৰ ৰখীয়া মই যাব দিবও পাৰো যাব নেদবাও পাৰো কমল চাওকচোন আজি হেনো বাৰু ইমান খেলি মেলিবোৰ হ'ব লাগে নে একো নহয় দে চিম্পুল কেছ বৰ লাজ পাইছো দেই আজি ধেত্তেৰিকা মই আছো না ন' টেনচন এই সান্তনা দিছো তাত হাত নিদিয়াকেও সান্তনা দিব পাৰি বস্তুদা বেয়া পাওঁ মানে এইবিলাক মই ক'ত নিয়া কি হ'ল সগুনে মৰাশ টনা দি টানিলে যে চিচি কি উদাহৰণ দিছো বাৰু মই কি খেলি মেলি এটা হৈ আছে বাৰু কি হ'ল আলু এক দহটা বিস্কুট দুপেকেট আৰু দালি এক পোৱা দিয়ক হ'ব হ'ব দি আছো ৰবাচোন কওক তোমাক কথা এটা সোধো সোধক চুইমিং চেণ্টাৰৰ কথাটো কি হ'ল চুইমিং চেণ্টাৰ কি হ'ল মানে কি কথা সুধিলে এনেই সুধিছো দিয়া এইখিনিতে এষাৰ মন কৰিব আপুনি দোকানৰ কাম কাজত মন দিব লাগে আপুনি চুইমিং চেণ্টাৰত কিয় লাগি আছে নিজৰ উঠিলে নেকি কোন কিহৰ ওপৰত থকা কথা ক'লে চুইমিং চেণ্টাৰ ধোঁৱা চাঙত উঠিল নেকি মাই ডগ এইবিলাক আকৌ কি কৰি আছে আৰে মোৰ পইচাটো দিয়ক ৰ'বচোন মোৰ পইচাটো দিয়ক আৰে তহঁতৰ পইচাটো মই ধনীৰ একাউণ্টত সোমাই দিছো এই ধনী একাউণ্ট নাম্বাৰ আপুনি পালে ক'ত আপোনাৰ ধনীৰ ভাতৰ নীলৰ লগত দে চিনাকি হে ৰান্ধনীৰ থ্ৰুৱেদিতো মোৰ ধনীৰ লগত চিনাকি হৈছে বিশ্বাস কৰা নাই মই মোবাইলটো আনি এতিয়া তহঁতৰ ওচৰত কথা পাতি আছো মুকুট দাদা কথাটো বিশ্বাস হৈছে নে আপোনাৰ মোবাইলটো আনকচোন বাৰু চাওঁ কি ভেবা লাগি চাই আছা আপুনি মোক কি ক'লে কেতিয়া
এই মাত্ৰ যে আপুনি তাৰ পৰা মোক এনেকে লৈ আহি এইখিনিতে এষাৰ কথা ক'লে যে নিজৰ বুলি। কি কলো চুইমিং চেণ্টাৰটো কিহত উঠিল বুলি ক'লে? ধোঁৱা চাঙত। সেই বুলি কৈছে নেকি বাৰু? চুইমিং চেণ্টাৰত ধোঁৱা চাঙত উঠিব পাৰে? ভাষা এয়া। ঐ কথাটো কি হ'ল কোৱাচোন। এইখিনিতে এষাৰ কথা মন কৰিব, এই বয়সলৈকে আপোনাৰ বিয়াখন কিয় হোৱা নাই জানে? কিয়? নিজৰ বুলি নিজক সোধক, ভাবক নিজৰ বুলি। মোৰ বিয়াখন কিয় হোৱা নাই বাৰু? ইটোচ মি কি হ'ল? আপোনালোকে কি কৰি আছে? বানপানী সাহায্যৰ কাৰণে পইচা তুলি আছো। সেইটো মই গম পাইছো। এডাল দি এনেকে কি কৰি আছে? ফটো তুলিছো, চেলফি। আচ্ছা ফটো তুলিছে নে পইচা? আমি বানপানী সাহায্য উঠাইছো। অ আচ্ছা ময়ো লাগি যাম কিহত? পইচা তোলা। ভাল ব'লক। ব'লক। অ ব'ল। কথাটো বিশ্বাস কৰা নাই ন? ৰ লাগছি। आदसा धनिजी खुलुमबाय आं मोजाङै दंना नोंथाङा? मोजाङै दं? मोजाङै दंथ'? अ आदसा बे खामानिया जागोन ना जाया? মই শুনো। हाय डाঙर মানুহৰ লগত কথা পাতি থাকিলে কিয় দিগদাৰ দিয়ানো? ৰাহুল আচ্ছা ধনিজি बै जे कमल आरो मुकुटानि खामानिया जागोन ना जाया होनदो? जागोन? अह वाइट खालामनांगोन। सिन्था गैया वाइट खालामगोन। আচ্ছা ওকে দেই আং খুলুমহৰবাই নोंथांखौ নমস্কাৰ। অৰি হা এ আমাক কি পাগলা বুলি ভাবছে নেকি? ধনীকে বড়ো ভাষাত কথা পাতিব। তাই এই ৰান্ধনীটো বড়ো হয় না নহয়? ই ৰান্ধনীৰ পৰা শিকিছে বড়ো ভাষাটো। আৰু ধনীয়ে বড়ো ভাষা বিৰাট ভাল পায় জানানা? মোৰ কিন্তু বিশ্বাস হোৱা নাই। তই বিশ্বাস কৰা নাই তোৰ কথা। মোবাইলত কথা পাতি শুনাম দি বুলি কৈছিলো, এই শুনাই দিলো। মোৰ কাম আছে এতিয়া, মই যাম। কমল সিফালৰ ভইচটো কিন্তু ধনী নিচিনাই লাগিছে। হয় জানো? 100%। আমি সাহায্য বিচাৰিম দিয়ক। ঠিক আছে 5 টকা সাহায্য কিয় বেছি হৈছে? কম হৈছে। 5 টকা সাহায্য ল'ম নেকি? ব্ৰেইন নাই নেকি আপোনাৰ? ঐ ব্ৰেইনত ধৰি কথা কৈছে যে। অ কিবা বেলেগ বস্তু এটা ধৰক। যা অৰি দাদা কিয় নকম হে? 5 টকাত সাহায্য লৈ আমি কেনেকৈ চেলফি উঠিম? সাহায্য লৈ আকৌ চেলফি উঠিব লাগে কিয়? ইছাম এইবিলাক নিয়ম আছে। মই যে পইচা এটা ভৰাই ফটো এখন তোলাম। মই 5 টকাৰ ওপৰত 1 টকা নিদিওঁ। যা কিয় দিবই লাগিব। দিয়ক অভদ্ৰামী কৈছে পুলিচ মাতিম। কাক পুলিচে দম দেখাইছে? মোৰ পুলিচৰ মানুহ আছে, মই লৈ যাম। ব'লক। আপুনি কথাটো ধৰি থাকিব নালাগে। কমলে মানে কথাটো বুজা নাই। মোক সন্দেহ কৰিলে মই বেয়া পাওঁ জানানা? ডেইলি মই থানাৰ পৰা যাই ধনীৰ লগত ৰাতি একবাৰকে ফোন কৰো। ই মোক সন্দেহ কৰে। কমলৰ কথাটো নধৰিব। পঢ়া শুনাটো সিমান নাই যে, আৰু ময়ে আপোনাক চৰি বুলি কৈছো। হ'ব দে। আচ্ছা সেই যেনে তেনে কিন্তু মোক ইণ্ডিয়াৰ টিমত ভৰাই দিয়ক। হ'ব তই এতিয়া ঘৰত যা, মই ৰাতি ধনীৰ লগত কথা পাতিম। হ'ল ঐ কেনে পালি? 420 ঐ বহিলে একদম মানুহৰ নিচিনাকে বহিবি। ভৰি নামা। এ বৌ বহিবলৈ অহা নাই অ, কিবা কথা এটা চিন্তা কৰি আছে। ৰ কওক। নিও কালি বোলে SI ছাৰে ধুলে। মানে এতিয়া সি কথাই নজনা হ'ল। বুজাই কওক বৌ। কিয় চুইমিং চেণ্টাৰ খুলিবলৈ যোৱাৰ কাৰণে দুইটাকে থলা মাৰি দি থানালৈ অনা নাছিল জানো? 1 মিনিট। কথাষাৰ আপোনাক কোনে ক'লে? কোনে কব? তোৰ বিজনেছ পাৰ্টনাৰে। এইখিনিতে এষাৰ মন কৰিব, আপোনাৰ যিটো ককাইদেউ নহয়, ককাইদেউ যে বিৰাট ফটুৱা মানুহ। খুব সোনকালে ৰখাটোলৈ যাব চাই থাকিব। তইহে চাগে একে দুপে উন্নতি শিখৰত বগাবি ন? বগাম। অহা বছৰলৈ আপুনি চাই থাকক, এই ৰাকেশ ক'ৰ পৰা ক'লে যায়গে নিজৰ বুলি। ফুব জহি ৰঙাই এদুন ধানৰ চিৰা খুনি গাঁওখনক জনাই।
এই বান সাহায্য তোলাটো কিয় বেয়া কথা নেকি কওকচোন ছাৰ এই কিয় বেয়া হব ভাল কথা ঐ এতিয়া শুনিলেতো অ' মেডাম 5 টকা সাহায্য দিলে নহয় নেকি কিয় নহব যাৰ যিমান সামৰ্থ্য অ' ইহঁতক 5 টকা দিলে নহয় চেলফি তুলিবলৈ দিগদাৰ হয় বোলে হা ঐ চেলফিটো কিয় লাগে আৰু ইছাম এইটো আমি নিয়ম এটা বনাই লৈছো মদাহী চা পইচা এটা দিয়ক ফটো এটা উঠক তোৰ আকৌ কি হ'ল অ' ইও আছে এওঁলোকৰ লগত ঐ ঐ ল'ৰাহঁত ঐ এই পইচা তোলাৰ লগত চেলফি উঠাৰ কি সম্পৰ্ক ঐ তহঁতে এই বান আক্ৰান্ত বিলাকৰ দুখটো বুজবা চেষ্টা কৰ হাহাকাৰ বিলাক শুনবা চেষ্টা কৰ মূৰত কাপোৰ মাৰি চকুত ছানগ্লাছ পিন্ধি চেলফি উঠি ফেচবুকত আপলোড দি বানপীড়িত ৰাইজৰ দুখৰ সমভাগী হ তহঁত আৰে বান সাহায্য তুলি ফেচবুকত ফটো আপলোড কৰিব নালাগে নেকি আৰে বেটা বিহু ফাংচন পাইছা না পূজা ঐ তহঁতে যিবোৰ কৰিছ সেয়া কৰি মানুহবোৰৰ মনত কষ্টহে দিছ ঠাট্টা কৰিছ তেওঁলোকৰ আৱেগক ঠিক কৈছে বাইদেউ সেইটো হয় বাইদেউ আমি এইখিনি কথা অনুভৱেই কৰিব পৰা নাছিলো হয় বাইদেউ এতিয়া আমি তেওঁলোকৰ কথাখিনি বুজি পাইছো আজিৰ পৰা তেনেকুৱা নকৰো বলক দাদা আমি সকলোৱে মিলি তেওঁলোকৰ কাৰণে বান সাহায্য বিচাৰো এই ফেচবুক গুলি মাৰক অ ইটোহে কৰবা লাগে এয়াহে ভাল মানুহৰ কথা আহা আহা বলক আচ্ছা মই যাওঁ অকমান সহায় কৰি দিওঁ যা যা আহিছো অ বসুদা আজি আমিও যাম বলক অকমান সহায় কৰি দিওঁ বল বল আমাৰ সেই ওচৰৰ দোকানখিনিৰ পৰা যি পাই অলপ উঠাই দিওঁ ইয়াতো দেখোন নাই অ' ভণ্টি ভণ্টি অ' ভণ্টি আৰে ক'ত গ'ল টুপিটো অ' ভণ্টি উফ ৰাম কিয় ৰমলিয়াই আছ কাম কৰা শান্তি নাই কিয় মোৰ টুপিটো ক'ত গ'ল অ'? তোৰ টুপি কলৈ যায় মই কি জানো বিচাৰি দেচোন মোক ই দৰকাৰ পৰিছে নে তহঁত দুইটাৰে বস্তু মই বিচাৰি দিব লাগে যে কি কৰিবলৈ ঘৰখনত এই থাক? টেপাখন বন্ধ কৰছো টুপিটো বিচাৰি দিলেনো কি হয় গৰজ পৰিছে নে নিজৰ বস্তু নিজে বিচাৰি ল আৰে এটা মোক টুপিটো বিচাৰি দিব নোৱাৰে মোক মোৰ টুপিটোনো কলৈ গ'ল বাৰু অৰি কোৱা গোসানী ৱাই আজি ইমান মৰমত মাতিছে যে মৰমে উপচি থাকে কণ্ট্ৰল কৰিহে ৰাখো এই, কিনো কথাবিলাক কৈ থাকে চাওঁ মোবাইলটো লওক আহ। কিমান টকাৰ চোনা মানে এই মূৰত আঙুলি বোলাই আছা যে কিমান টকাৰ চোনা দিবা সেইটো কথা নহয় যাওক টকা পইচাৰ কোৱা 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 কিবা এটা কম বুলি আহিছা কোৱা মই মানে কথা এটা ভাবিছো কোৱা মই নতুনকে ব্যৱসায় এটা আৰম্ভ কৰিম বুলি ভাবিছো কি ব্যৱসায় অ' ভণ্টি টুপিটো নাই পোৱা অ' ভণ্টি অ' এই আকৌ কলৈ গ'ল আকৌ এইটাও নহয় মানে আজিহে কোৱা হ'ল আৰে টুপিটো ইয়াত থৈছে কোনে আকৌ অ' আছা ঢাকি দিছে ইছ কৃষ্ণ এই মানে ভণ্টিজনীয়ে মানে টুপিটো আকৌ মূল্য বুজি পোৱা নাই মানে আচাৰ কেইটা আৰু টুপিৰে ঢাকা নাই আৰু এইটো তুমি ব্যৱসায় কৰিবা আচাৰৰ তি শুকুৱাই শুকুৱাই বৈয়ামত ভৰাই তেল দি বেচে সেয়া ব্যৱসায় মই সুখী মই হেপী মণি কি ঘৰখনলৈ যে দুপইচা অহাৰ চিন্তা কৰিছা মই সঁচাকে বহুত সুখী অ Oh my God. কেতিয়া কি হৈ আছিল so sad বৰ দুখ পালো দেই ভাল মানুহ আছিল তেওঁ উপায়টো নাই কিনো কৰিবা ঠিক আছে দিয়া চা কিবা হৈছে চা ফ্ৰেণ্ড এজনৰ দেউতাক এক্সপায়াৰ্ড হ'ল কি হৈছে এক্সপায়াৰ হৈছো কালি ৰাতি হস্পিটেলত এক্সপায়াৰ হৈছে আচ্ছা এক্সপায়াৰ হৈছে গোটেই গাতে হৈছে নে চা কি মানে গোটেই গাতে এক্সপায়াৰ হৈছে নে ভৰি ছিঙিল যেন পাইছো আপুনি কেতিয়া ক'ত এন্ট্ৰি মাৰিব লাগে নেজানে আৰে তোমালোকৰ য'ত ত'ত এইবিলাক কৰি থাকে বুলি মই নাজানো নহয় ৰবিচোন তই কথা কলে একদম মুখৰ লেকাম লাগি কবি কিন্তু এই ৰ মোৰ প্ৰশ্নৰ উত্তৰ দি যা কি প্ৰশ্ন উত্তৰ লাগে মোৰ এই টুপিটো এই আচাৰৰ বটলৰ লগত থৈছিল কোনে ক'ত ক'ত মানে কিটচেনত থৈছে কোনে জানো থৈছে কোনে তাত এ ৰবা
আচ্ছা এক্সপায়াৰ মানে মানুহ মৰি যোৱাৰ কথা কৈছে হয় মই আকৌ খজুৱতি জাতীয় কিবা বেমাৰ এটা বুলিহে ভাবি আছিলো বুৰ্বক বুজি পালি এতিয়া বহুত ভালকে বুজি পাইছো চা এনে যোগাৰ পাতি কি কৰিছে কিহৰ যোগাৰ পাতি মাছ মাংস মাছ মাংসৰ মানুহ মৰি যোৱাৰ পিছত যে ভোজ এটা খোৱা এটা আইটেমটো কি থাকিব চা তই যাবিনে ইয়াৰ পৰা ছাৰ বস্তুটো আহি পালে ছাৰ $50 ন এইটো লওক আপুনি লৈ যাওক ৰিক্সাখন এক ছেকেণ্ড এটা কি ধুনীয়া ধুনীয়া বুজিছো বস্তুটো কি আপোনাৰ কথা কৈছো দেখিবলৈ বৰ ধুনীয়া থ্যাংক ইউ আমি তো ধুনীয়াই কিন্তু বস্তু শুনিছা মণি সি ঠিকেই কৈছে এইবোৰ কাম আপোনাৰ বাহিৰেনো কোনে চাবা কৰিব কিন্তু পইচা ইনভেষ্ট মইহে কৰিম তোমাৰ আচাৰ ব্যৱহাৰত আচাৰ ব্যৱহাৰ নহয় আচাৰৰ ব্যৱহাৰ এই কি হৈছে তহঁতৰ এনে মালটো কি চা এই কি হৈছে